वेलकम टू অসম লাভাৰ চেনেলছ প্ৰিয় দৰ্শক বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অ' মাই গড, হোৱাট ইজ দিছ? গম পাইছেনে কি হয় এইটো? এইটো কোনেও নেদেখা এটা বস্তু যাৰ নাম কৈছে চিলা, ইংলিছত কাইট। এটা চাপৰিৰ ল'ৰাই সাজি ওলাবলৈ সক্ষম হৈছে 5 নম্বৰ কুমলীয়াৰ। বস্তুটো আচৰিত ধৰণে বনাইছে, মোৰ ভাল লাগিছে। মই ভাবিলোঁ যে কোনেও দেখা নাই চাগে এনেকুৱা বস্তু, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। এইটো একদম ছেটেলাইট মডেলত। চাই লওক, অলপ পাল্টি কৰি দিয়ক। গুড, এইটো চাওক, গোটেই একদম পূৰা বক্স 1 2 3 4 5 6 8টা বক্স আছে। এইটো বনাওঁতে তাৰ মোটামুটি একদিন পূৰা সময় লাগিছে বুলি কৈছে, আৰু খৰচা মোটামুটি 40 টকামান খৰচা হৈছে। আৰু ইয়াতে ৰাতি উৰুৱালে লাইট জ্বলিব, এইটো লাইটৰ ছিষ্টেমো ৰাখিছে, বেটাৰী ছিষ্টেম LED লাইট এটা লগাই দিছে। আৰু ইয়াক উৰুৱাবলৈ লাগিব মোটা ৰছী, পেৰাচুট 8 নম্বৰ। বহুত ধুনীয়া কৰি সাজি ওলাইছে, কিন্তু মোৰ বহুত ভাল লাগিছে। আপোনালোকে কি কয় কমেণ্ট কৰি পেলাই জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই, আৰু এনেকুৱা ভিডিঅ' পাবলৈ। এইটো সূতাটো ইমান মোটা সূতা। বলক তেন্তে হ'লে সূতাটো বান্ধি পেলাই উৰুৱাওঁ এবাৰ, উৰুৱালে বা কেনেকুৱা দেখা যায়। বান্ধা পটাপট গাঁঠি দি লোৱা ভাল কৰি, যাতে ছিঙি নাযায় আধা বাটত। ব'লা লৈ যোৱা ভাইটি, বঢ়িয়া, চাবাছ, যোৱা লৈ যোৱা। তেনেহ'লে বন্ধু বলক উৰুৱাওঁ, উৰুৱালে কেনেকুৱা দেখি আকাশত। আৰু আশা কৰোঁ চবেই ভাল পাইছে চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰিব। উৰুৱাই দিয়া ভাইটি, 1 2 3, বঢ়িয়া। এইটো ইমান ধুনীয়া লাগিছে, একদম ছেটেলাইটৰ নিচিনা দেখা গৈছে। আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে, ৰিয়েলিটি এজ ৰিয়েল, কোনো ফেক নাই, যিটো সত্য সেইটোৱেই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। মোৰ চেনেলটোৰ নাম হৈছে অসম লাভাৰ্ছ। অসম লাভাৰ চেনেলটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। আকৌ লগ পাম, থেংক ইউ।